নমস্কাৰ দৰ্শকসকল, মই মাইনা আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকৰ সকলোৰে ভালে আশা কৰিছোঁ। আজি মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, কিয়নো এতিয়া মই গা পা ধুই আজৰি হৈ গ'লোঁ, দুপৰীয়া ভাত পানী খোৱা লোৱা হৈ গ'ল সকলো। আজি মই কৰিবলৈ ওলাইছোঁ ফটোশ্বুট, আৰু আপোনালোকক তাৰে অকণমান দেখাবলৈ চেষ্টা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পাৰ্লাৰত আহি গ'লোঁ, আৰু এইখন পাৰ্লাৰ হ'ল মোৰ জাজনীৰ, সৰু জাজনীৰ। আপোনালোকক দেখুওৱা নাই, দেখাম বাৰু পিছত। কি গৰম দিছে আজি, নাজানো আৰু কি হ'ব কি নহ'ব। বহুত নাৰ্ভাছ হৈ আছে। দৰ্শকসকল, এতিয়া আমি ওলালোঁ ফটোশ্বুটৰ কাৰণে, আৰু মেকআপটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। আৰু মেকআপ কৰি দিলে মোৰ সৰু জাজনী, এবাৰ হাই কৰি দিয়া। আৰু ডাঙৰ জাজনীয়ে পেলাই থাকে, আৰু মোৰ এজনী ভতিজা, আৰু তাই বড়ো লোকৰ
কৈ দিয়া হাই কৈ দিয়া নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম হিৰজ্যোতি চহৰীয়া মহলদতে ঘৰ ইমান গৰমত ঘামত বাপৰে কেনেকুৱা লাগিছে উঠোতেতো উঠিলোৱে ফটো এতিয়া মেকআপ উঠাবৰ সময়তহে বহুত বেয়া লাগি যায় ন বহুত বেয়া লাগি যায় ইমান কষ্টৰ ফলত ফটো উঠাটো হৈ গ'ল এতিয়া কিন্তু এতিয়া মেকআপ যেতিয়া উঠাম তেতিয়াহে অলপ বেয়া লাগি যায় বহুত কষ্টৰ ফলত হ'ল বাৰু কেইটামান ফটো কিন্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু পিছলৈ এতিয়া আমি এতিয়া মেকআপ ৰিমুভ কৰিম আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটাটো দিবই পাৰে বহুত কষ্ট হ'ল বাৰু আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগে আজি মোৰ